এইটি ল'ৰাটোলে দেখিছেনে আম্মা দেখিছে মোক ফুটবল খেলিবলৈ মাতি আছে দেই যি কি নহওক এতিয়া ফুটবল খেলিম ইয়াৰ লগতে আপোনালোকক বস্তু এটা দেখুৱাই লওঁ আমাৰ ইয়াৰ এতিয়া হৈ গৈছে মানে অক্টোবৰত 8 বছৰ পুৰা হ'ল আৰু দেই এতিয়া কি হয় ল'ৰা ইমান সোনকালে ডাঙৰ হৈছে নহয় যোৱা বছৰ আনো পেনটো এবছৰ নহয় আৰু বছৰটো মানে ভালকৈ নাযায় নেকি পেনবোৰ ছুটি হৈয়ে থাকে গতিকে অকণমান বুদ্ধি কথা গম পাইছেনে দেউতাকে আকৌ পচন্দ নকৰে বা অনলাইনত আনিলে বোলে ল'ৰালে অকণমান ব্ৰেণ্ডেড আনিব লাগে দোকানৰ পৰা আনিব লাগে আৰু কাপোৰটো বোলে অকণমান কোমল পোৱা যায় আৰু ল'ৰাখেনো অকণমান মানে ধুনীয়া পেণ্ট চোলাবোৰ পিন্ধাব লাগে মই বোলো আমি মাৰ ঘৰত এনেকৈ ডাঙৰ হৈ আহিলোঁ ক'তা না সজদি এটা উঠিলে না কিবা এটা উঠিলে যিকোনো কাপোৰে আনিলে ধুই ল'ব লাগিব হয় নাই সেইটো ফাৰ্ষ্ট কথা গতিকে অনলাইনত আনিলে মোক খং কৰে মই বোলো হ'ব থোৱা অনলাইনত আনিব জানিলে কাপোৰবোৰ কিমান ধুনীয়া আহে এইটো চাওকচোন ইভান চিলাই আনিছোঁ ইমান ধুনীয়া ছফ্ট আহিছে নহয় স্পৰ্টিংটো ফ্লিপকাৰ্টত বৰ বেছি দামো নহয় দেই কিমান লৈছিলে মই কৈছোঁ বাৰু ৰ'বত কাপোৰটো ইমান কোমল আহিছে নহয় ইমান ধুনীয়া চক না কি বেয়া বাৰু আৰু এই পেণ্টটো চাওকচোন জিজ্ঞানলৈ আনিছোঁ ইমান ধুনীয়া কোমল দেখিছে ৰ'ব দামকেইটা মই চাই কৈ দিম বাৰু দামকেইটা কিমান আছিলে নাজানো এনেনো ইয়াত লিখি থোৱা আছে 1199 সিমান নাই লোৱা বাৰু 400 কেইটকামান লৈছে পেণ্টটো কিমান ধুনীয়া ছফ্ট দেখিছে আৰু এযোৰ কাপোৰ আনিছিলোঁ ইভানছিলে এইটো অৱশ্যে স্পৰ্টিংটো মানে সৰু হয় গতিকে এইটো মানে অকণমান এক্সচেঞ্জ কৰিছোঁ আৰু এই জিন্সটো চাওকচোন কাপোৰটো কোৱালিটিটো কিমান ধুনীয়া কোমল এযোৰ দাম কম দেই আৰু পূৰা ইলাষ্টিকডাল ধুনীয়া দেখিছে আৰু এই পেণ্টকেইটা দিছিলোঁ পেণ্টকেইটাও ইমান ধুনীয়া ছফ্ট নহয় পূৰা ধুনীয়া এটা খুলিলোঁ ইটো খোলা নাই কিন্তু কি হ'ল চাইজটো অকণমান সৰু হৈছে ইয়ালৈ গতিকে মানে জোখাই হৈছে যেনেও আৰু অকণমান ডাঙৰ চাইজ আনিম বুলি এইকেইটা মানে ৰিটাৰ্ণ মাৰি দিলোঁ দেই নহ'লে কি হয় এই গৰম দিন আহি পোৱালে ল'ৰা মানে কি হ'ব ওখই হৈ থাকিব গতিকে এইকেইটা অকণমান চাইজটো ডাঙৰ আনিম যিহেতু এতিয়া ল'ৰা অকণমান ডাঙৰ হৈছে হাফ পেণ্টবোৰ পিন্ধিব নিবিচাৰে দেই আৰু আজিকালি আকৌ ছোৱালীবোৰ উল্টা ইমান তিতি পিন্ধে মোক এদিন বেটাই সুধিছে মা ছোৱালীবোৰে চুটি পেণ্টবোৰ কেলা পিন্ধি থাকে কৈছে আকৌ মানে আজিকালি শ্বৰ্টবোৰ পিন্ধা থাকে যে মই বোলো সেইবোৰ ষ্টাইল আজিকালি শ্বৰ্ট বুলি কয় ল'ৰাই আকৌ আমাৰ আকৌ ল'ৰাই কি ক'ব আকৌ দীঘল চোলাবোৰ পিন্ধে ইভানচিও একে ডাঙৰ হ'লে কি হয় নাজানো কিন্তু তাইও বেয়া পায় দেই অৱশ্যে পিছত আকৌ চেঞ্জ হয়গৈ বাৰু মই নকওঁ নিপিন্ধে বুলি যি কি নহওক এতিয়া সৰু হৈ আছে যে দীঘল বস্তুবোৰ পিন্ধিয়ে ভাল পায় গতিকে ইভানচিলো আনিছিলোঁ কাপোৰকেইটা বেয়া দেখিছে জানো কমেণ্ট কৰি জনাবচোন আৰু এতিয়া ল'ৰাৰ লগত ফুটবল খেলোঁগৈ দেই ভিডিঅ'টো ইমানতে সামৰিছোঁ বাই